লোকজন মছজিদৰ ইমাম নে বিশ্ববিখ্যাত বৈজ্ঞানিক মুখত দাড়ি মূৰত টুপি আৰু পিন্ধনত পাঞ্জাবী তেওঁক দেখিলে মানুহে ক'ব মছজিদৰ ইমাম বুলি যদি আপুনিও তেওঁক মছজিদৰ ইমাম বুলি ভাবিছে তেন্তে ভুল ভাবিছে আচলতে তেওঁ এজন বিশ্ববিখ্যাত বৈজ্ঞানিক বৰ্তমান বিশ্বৰ চিকিৎসা বিজ্ঞানৰ পেথলজি বিভাগৰ জনক তথা আমেৰিকাৰ চিকাগো বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ হুছেইন আল ছাত্তাৰ ইমান ডাঙৰ এজন বৈজ্ঞানিক হোৱাৰ পিছতো নাই সামান্য পৰিমাণৰ অহংকাৰ এই মানুহজনৰ বাবে আপুনি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী মানুহক দেখুৱাই দিয়ক বৰ্তমান বিশ্বৰ চিকিৎসা বিভাগৰ পেথলজি বিভাগৰ জনক তথা আমেৰিকাৰ চিকাগো বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ হুছেইন আল ছাত্তাৰ এই মুছলিম চিকিৎসা বিজ্ঞানী ডক্টৰ ছাত্তাৰৰ লেখা ফাণ্ডামেণ্টেল অৱ পেথলজি নামৰ কিতাপখন বৰ্তমান সমগ্ৰ বিশ্বৰ চিকিৎসা বিজ্ঞানৰ এটি নতুন আলোড়ন সৃষ্টি কৰিছে চিকিৎসা জগতত বৰ্তমান ক্ৰিয়েটৰ অৱ পেথমা নামেৰে পৰিচিত ডক্টৰ ছাত্তাৰ বিশ্বৰ ভিতৰত ইমান ডাঙৰ বৈজ্ঞানিক হোৱাৰ পিছতো তেওঁৰ জীৱন ধাৰণত ইছলামক পাহৰি যোৱা নাই প্ৰিয় নবীৰ প্ৰতিটো আদৰ্শ আৰু সুন্নত মানি চলাৰ চেষ্টা কৰে তেওঁ ইমান ডাঙৰ বৈজ্ঞানিক হোৱাৰ পিছতো মনৰ ভিতৰত নাই সামান্য পৰিমাণৰ অহংকাৰ তেওঁ এক সাক্ষাৎকাৰত কয় মই আজি ইমান উচ্চ পৰ্যায়ত আহিছো কেৱল আল্লাহৰ কোৰাণক অনুসৰণ কৰি কাৰণ পবিত্ৰ কোৰাণৰ লগত সম্পূৰ্ণ বৈজ্ঞানিক জগতৰ মিল আছে হাতত এটুকুৰা আপেল লৈ বহি থকা এই মানুহজনক আপুনি ভাবিছে বহু দুখীয়া পৰিয়ালৰ এজন সাধাৰণ মানুহ পিছে নহয় তেওঁ প্ৰত্যক্ষভাৱে হেজাৰ হেজাৰ মেডিকেলৰ ছাত্ৰৰ শিক্ষক বিশ্বৰ অন্যান্য চিকিৎসকসকলৰো শিক্ষক ছাত্তাৰ নামৰ এই বৈজ্ঞানিকগৰাকীৰ জন্ম চিকাগোত হয় আৰু তাতে তেখেত ডাঙৰ হৈ শিক্ষা জগতত প্ৰৱেশ কৰে তেখেতে 1993 চনত চিকাগো বিশ্ববিদ্যালয়ৰ পৰা অনাৰ্ছ লগতে জীৱবিজ্ঞানত স্নাতক ডিগ্ৰী অৰ্জন কৰে ডক্টৰ ছাত্তাৰ বৰ্তমান চিকাগো বিশ্ববিদ্যালয়ৰ এজন অধ্যাপক বহু কামৰ চাপত থকাৰ পিছতো নিজৰ কেৱল চেষ্টা চিকিৎসা বিজ্ঞানক লৈ গৱেষণা কৰাৰ যদিও প্ৰশিক্ষণৰ অন্তিম বছৰত মুখ্য বাসিন্দা হিচাপে নিযুক্ত হৈছিল ডক্টৰ ছাত্তাৰ বৰ্তমান চিকাগো বিশ্ববিদ্যালয়ৰ পেথলজিৰ এজন সহকাৰী অধ্যাপক য'ত তেওঁ এজন পূৰ্ণ সময়ৰ একাডেমিক অস্ত্ৰোপচাৰ ৰোগ বিশেষজ্ঞ হিচাপে কাম কৰে স্তন ৰোগ বিজ্ঞানত বিশেষজ্ঞতা ডক্টৰ ছাত্তাৰে কেইবাটাও প্ৰকাশিত গৱেষণা প্ৰবন্ধ আৰু এবষ্ট্ৰাক্ট ৰচনা কৰিছে আৰু ৰবিন্স বেচিক পেথলজিৰ আগন্তুক সংস্কৰণত মহিলাৰ প্ৰজনন আৰু স্তন অধ্যায় ৰচনা কৰিছে ব্যস্ত সময়সূচী সত্বেও ডক্টৰ ছাত্তাৰৰ আৱেগ হৈছে চিকিৎসা শিক্ষা তেওঁ আনুষ্ঠানিকভাৱে প্ৰিস্কাৰৰ একত্ৰিত পেথোফিজিঅলজি আৰু থেৰাপিউটিক্স পাঠ্যক্ৰমৰ সহযোগী সঞ্চালক হিচাপে কাম কৰে যিয়ে তেওঁক নিয়মীয়াকৈ বক্তৃতা বাৰ্তালাপ আৰু দ্বিতীয় বৰ্ষৰ চিকিৎসা বিদ্যাৰ্থীৰ সৈতে পৰ্যালোচনা অধিৱেশন অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়ে ইয়াৰ উপৰিও তেওঁ স্বতন্ত্ৰভাৱে এক অতি জনপ্ৰিয় মাহজোৰা পেথলজি সমীক্ষা পাঠ্যক্ৰম বিকশিত কৰিছিল যিটো তেওঁ চিকাগো বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে পাঠ্যক্ৰমটোৱে প্ৰাক নিদানিক বছৰবোৰৰ মূল ধাৰণাবোৰ ৰোগ বিজ্ঞানৰ মৌলিক নীতিৰ সৈতে একত্ৰিত কৰে চিকিৎসা শিক্ষাৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতিৰ প্ৰমাণস্বৰূপে ডক্টৰ ছাত্তাৰে প্ৰায় এক দশক ধৰি USMLE বোৰ্ড সমীক্ষা পাঠ্যক্ৰম শিকাই আহিছে আৰু বৰ্তমান কাপলান মেডিকেলৰ আটাইতকৈ উচ্চ স্থানপ্ৰাপ্ত আৰু বিচৰা প্ৰশিক্ষকসকলৰ ভিতৰত এজন সামগ্ৰিকভাৱে ডক্টৰ ছাত্তাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বিদেশত হাজাৰ হাজাৰ শিক্ষাৰ্থীক পাঠ্যক্ৰম আৰু পৰীক্ষাৰ সময়ত তেওঁলোকৰ সম্ভাৱনা সৰ্বাধিক কৰাত সহায় কৰি আহিছে আৰু তেওঁলোকক তেওঁলোকৰ শৈক্ষিক আৰু পেছাদাৰী লক্ষ্যত উপনীত হ'বলৈ অনুমতি দিয়ে নিউজ ডেস্ক ৰিপৰ্ট নীলবাগান লাইভ